নমস্কাৰ। ৱেলকাম টু মাই ইউটিউব চেনেল বিং চাইফৰ। এতিয়া আমি আছোঁ কান্তিলাংচু অভিনীল ৱাটাৰফলত। এয়া আমাৰ ঠাইখিনি বিভিন্ন জ্যোতিষমানক দিবলৈ মই অনুৰোধ জনালোঁ। এয়া জ্যোতিষমান আমাৰ আজিৰ এংকৰ। জ্যোতিষমানে আপোনালোকক দেখাব আজি আমাৰ অভিনীল জলপ্ৰপাতৰ ইমান নেচাৰেল ভিউখিনি। আপোনালোকে দেখিবলৈ পাইছে আমি অভিনীল খ্যাত এই জলপ্ৰপাতটিত আহি উপস্থিত হৈছোঁ। খুব সুন্দৰ পৰিৱেশ, আপোনালোকে দেখিছেই চাগে, বৰ ভালকৈ লক্ষ্য কৰক। ইয়াত চৰাই চিৰিকটি আৰু এই নিজৰাৰ পানীৰ যি শব্দত বাহিৰে আমি বেলেগ একো শুনিবলৈ পোৱা নাই। তেনেকুৱা এটা সুন্দৰ পৰিৱেশ হ'ব। আপোনালোকে চাগে ইয়াৰ এই দৃশ্যাংশ দেখিয়েই বুজিব পাৰিছে। ইয়াত বহু দৰ্শনাৰ্থীও আছে। কাৰোবাৰ যদি ফটো উঠিব মন যায় আহিব পাৰে। আপোনালোকৰ কাৰোবাৰ যদি ফটো উঠিব মন যায় তেতিয়াহ'লে এই জেগাটোলৈকে আহিব পাৰে। আৰু এই অভিনীল কাণ্ডটো হোৱাৰ পিছতহে ইয়াত এই জলপ্ৰপাতটোৰ নাম অভিনীল নামেৰে নামাকৰণ কৰিবলৈ বহুতে প্ৰস্তাৱ দিছিলে। তাৰে আগতে আচলতে জলপ্ৰপাতটোৰ নাম কি আছিল? কান্তিলাংচু ৱাটাৰফল। কান্তিলাংচু ৱাটাৰফলছ। খুব সুন্দৰ। মোৰ কাৰ্বি আংলং ভ্ৰমণ বুলি ক'লে এয়া মোৰ দ্বিতীয়বাৰ। ইয়াৰ আগতে আহিছিলোঁ যদিও এই জলপ্ৰপাতটোত অহা নাছিলোঁ। ইয়াৰ লগতে ইয়াত উপভোগ কৰিবলগীয়া ভালেখিনি ঠাই আছে। প্ৰাকৃতিক নৈসৰ্গ বুলিয়ে ক'ব পাৰি। চাৰিওফালে সেউজীয়া গছ গছনিৰ লগতে ভালেকেইটা ৱাটাৰফলছ আছে। আজি প্ৰথমে এই ৱাটাৰফলছটোৰ যি মনোমোহা ৰূপ আমি উপভোগ কৰিছোঁ। আকৌ মই দিবলৈ দিছোঁ এইটো মাছখিনি আগবঢ়াই লৈ যাওঁ। এই আপোনালোক আহিব। আৰু সকলোৰে এটা মাজত ভয় সোমাই গ'ল যে অভিনীল জলপ্ৰপাতলৈ আহিলে সেইটো ভয় সংশয় একো ৰাখিব নালাগে আপোনালোকে। তো আহিব, উপভোগ কৰিব। পিকনিকৰো বতৰ, তো সকলোকে আমি আমন্ত্ৰণ জনালোঁ আহিব। আৰু আপোনালোকে আহিলে সা সৰঞ্জাম লৈ আহিব। ইয়াত ধুনীয়াকৈ উপভোগ ফটো চটো মাৰিব পাৰিব। আৰু আপোনালোকে যদি ভাল পাইছে চেনেল চাই তেতিয়াহ'লে লাইক কৰিব ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰিব চেনেলটো বিং খাৰ খোৱা। যোনে খাৰ খাই পাইছে তেখেতে স্পেচিয়েলি ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু মই অতি সোনকালে কেনেকৈ খাৰ বনায়, অসমীয়া যোনটো খাৰ খোৱা অসমীয়া বুলি কয় ন, তো খাৰ কেনেকৈ কলৰ পচলাৰ পৰা খাৰ বনায় কিন্তু মই খুব সোনকালে দেখাম। খাৰৰ ব্যৱহাৰ কৰিছে নেকি? কৰিছোঁ। খাৰৰ ব্যৱসায় নহয়, খাৰ খোৱা হিচাপে আমি খাৰ কেনেকৈ বনাই প্ৰতিজনে জনাৰ দৰকাৰ। তো গতিকে সুন্দৰ আকাশখন দেখাইছোঁ ছাৰ।
পিছত এই কাণ্টিলাংছৰ পৰা এতিয়া আমি জাষ্ট ৱাটাৰফলৰ পৰা অভিনী জলপ্ৰপাত ওলাই আহি আছোঁ। তো এইটো জুৰিটো নিজৰতে এনেকৈ বৈ গৈ আছে। আৰু এই আমাৰ জ্যোতিষমানে প'জ দেখাই দেখাই গৈ আছে। জ্যোতিষমান চবেই জানে জনপ্ৰিয় অভিনেতা, আপকামিং বহুত চিৰিয়েলত কৰি আছে। কোনখন চিৰিয়েল কৰি আছে জ্যোতিষমান? কৈ দিয়া অলপ, চিনাকিটো দি দিয়া নিজৰ। মনৰ জোনাক আৰু নিয়ৰৰ ফুল চলি গ'ল, নিয়ৰৰ ফুল চলি আছে। আৰু দুই এখন ৰঙত আহি আছে, মই নামটো এতিয়া ঘোষণা কৰিব খোজা নাই। তাৰোপৰি দুখন চিনেমাৰ শ্বুটিং হ'ব। ৰমীয় চন্দ্ৰ ১৮ তাৰিখৰ পৰা। এইখিনি কৰি আছোঁ, আপোনালোকক ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু তুমিতো ভাবিয়ে আছিলা ইমান অভিনীত জলপ্ৰপাতটো চাম বুলি। আজি তোমাৰ সেই মানে আশাটো পূৰণ হ'ল। কেনেকুৱা লাগিল আহি? কেনেকৈ লাগিল জেগাটো? আহিছিলোঁ যদিও বিশেষকৈ এই জলপ্ৰপাতটো মোৰ চোৱাৰ সৌভাগ্য হোৱা নাছিল। এইবাৰ বিশেষ এটা সাংস্কৃতিক কামত মই আহিলোঁ। অহাত বন্ধু দিবৰ লগালে গতিকে তাৰ সহায়তে মোৰ চোৱাৰ সৌভাগ্য হ'ল। আৰু সৌভাগ্য মানে দেখিছে আপোনালোকে বৰ্তমান স্পটতে আছোঁ। খুব ধুনীয়া, খুব মনোমোহা প্ৰাকৃতিক পৰিৱেশ আপোনালোকে দেখিছে। কিন্তু ইয়াত আমি গোটেইবোৰ একেলগে ইয়াত কিন্তু যিখিনি আমি দেখিছিলোঁ, কেতিয়াবা কিবা কিবি কাণ্ড হৈ যাব পাৰে, ডাঙৰ কথা নহয়। কিন্তু মানুহে যিবোৰ কয় যে ইয়াত এনেকুৱা যিটো ভয় আছে, আচলতে তেনেকুৱা একো নাই। সকলোৱে নিজে ধুনীয়াকৈ আহি নিৰ্দিষ্ট সময় থাকে ন, যে আন্ধাৰ পোৱাৰ আগতে ঘৰ পাব লাগে। ঠিক তেনেধৰণে মানি ইয়াত ওলাই যায়। কোনো ঘৰৰ কাৰণে সকলো মানুহ সুন্দৰ। ইয়াতে যিখিনি স্থানীয় লোক আছে তেওঁলোকৰ লগত কথা পাতিছোঁ, তেওঁলোকৰ পৰা জানিব পাৰিছোঁ। তেওঁলোক খুব অমায়িক, ভয় কৰিব লগা একো নাই। আপোনালোকে আহিব পাৰে। অসমৰ খুব ধুনীয়া পৰ্যটনস্থলী এটা, যাক আমি যাতে বিশ্বৰ দৰবাৰত আৰু লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে। তুমি এতিয়া তোমাৰ বন্ধুসকলক এটা বাৰ্তা দিয়া যে এই ঠাইটোৰ আহিবলৈ নিমন্ত্ৰণ জনোৱা এই চেনেলৰ জৰিয়তে। মই দিব্যৰ চেনেলটোৰ জৰিয়তে যিখিনি বন্ধু বান্ধৱ আছে সকলোকে মই তেওঁলোকক আহ্বান জনাইছোঁ, আপোনালোকে আহক। অসমৰ এই ঠাই, আমাৰ এই ঠাই খুব ধুনীয়া, খুব সুন্দৰ। আচলতে আমি বাহিৰত যাব নালাগে প্ৰকৃতিক নৈসৰ্গ উপভোগ কৰাৰ কাৰণে। আমাৰ অসমতে বহু এনেকুৱা ঠাই আছে যিবোৰ ঠাই আমি এতিয়ালৈকে হয়তো জ্ঞাত নহয়। আমি আহিব লাগে। আহি আৰু এইবোৰ পৰ্যটনস্থলী আমি ইয়াক প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিব লাগে। কাৰণ আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিলেহে ইয়াক আমি বিশ্ব দৰবাৰত পৰিচয় কৰাই দিব পাৰিম। মই এই চেনেলটোৰ জৰিয়তে সকলোকে অনুৰোধ জনালোঁ, সকলোৱে নিজৰ জেগাত, নিজৰ ঠাইত কিছুমান আৰ্কিঅ'লজিকেল হওক বা হিষ্টৰিকেল প্লেচ থাকে, তো সকলোৱে নিজে ফেচবুক, ছ'চিয়েল মিডিয়া, ইউটিউব চেনেল মাধ্যমে প্ৰচাৰ কৰক, যাতে এজন বন্ধু, তোমাৰ বহুত দূৰণিৰ বন্ধু এজন যাতে তোমাৰ লগত যোগাযোগ কৰি সেই ঠাইটো চাবলৈ যায়, আৰু তেনেকৈয়ে গৈ আমাৰ বিশ্ব দৰবাৰত সেইটো পৰিচিত হ'ব। গতিকে সকলোৱে নিজৰ ঠাইটো প্ৰম'ট কৰক, সেইটোৱে সকলোৱে অনুৰোধ। আৰু মোৰ ওচৰ কাৰ্বি আংলং, মোৰ দাঁতিকাষৰীয়া, মোৰ বৰ্ডাৰ, মই হোজাই ডিষ্ট্ৰিক্টত বিলং কৰা আকাশিংগাৰ ওচৰতে। প্ৰিভিয়াছ ভিডিঅ'ত মই আকাশিংগা দেখাইছিলোঁ। তো মই ইউটিউব চেনেলটো এনেই বনাই থৈছিলোঁ, কিন্তু তেনেকৈ এটা হেৰি নাছিল, মই ফেচটো ওলাবও নিবিচাৰোঁ। তো জ্যোতিষক আজি কৈছোঁ, বোলো তুমি কৰিব লাগিব। আৰু বহুত লাজ কৰোঁ দেই এইকাৰণে, আৰু নোলাওঁ। তথাপি নিজৰ ঠাইখিনি প্ৰম'ট কৰা এটা আছে আৰু কিবা কৰা আছে। তো কাৰ্বি আংলঙৰ এই কাণ্টিলাংছো বহুত আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা সকলো ফালৰ পৰা আদি কৰি সুব্যৱস্থা কৰিছে। চিচি ব্লকৰ ৰাস্তা কৰি আছে ইয়াত। এই জলপ্ৰপাতটোত অহা যিখিনি বাট পথ আছে খুব সুন্দৰকৈ হৈ উঠিছে। সেইটো কাৰণে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলকো ধন্যবাদ জনাব লাগিব। তো আমাৰ চৰকাৰ মানে বিজেপি গভৰ্ণমেণ্টৰ দিনত তো কাৰ্বি আংলঙৰ বহুত উন্নতি হৈছে। আপোনালোকে হয়তো কাৰ্বি আংলং 5 বছৰৰ আগত, বিগত 5 বছৰৰ আগত যদি আহিছিল, তেতিয়াহ'লে এতিয়া আপুনি ভিজিট কৰক, দেখিব কিমান ধুনীয়া, বহুত ধুনীয়া। আৰু ৰাস্তা পদূলিবিলাক ভাল হৈছে। আৰু এই আমাৰ বহুত দূৰৰ ফটোগ্ৰাফাৰ আহিছে, আপোনালোকে দেখা পাব। আহিব আপোনালোক কেতিয়াবা চাবলৈ সময় পালে। ব্ৰিজো বনি আছে, আৰু কেইদিনমান পিছত হয়তো জানুৱাৰীৰ আগত হয়তো আপোনালোকে গাড়ী লৈ আহিব পাৰিব। আপোনালোকে দেখা পাইছে ৰাস্তাটো কি ধুনীয়াকৈ সুন্দৰকৈ ব্লক পাৰি আমাৰ দৰ্শনাৰ্থীৰ কাৰণে
অহা যোৱাৰ অসম সুব্যৱস্থা কৰিছে। দৰ্শনৰ যোনটো প্ৰজেক্টৰ আণ্ডাৰত ৰাস্তাটো চলি আছে কাম, ইয়াত চৰকাৰে বিভিন্ন কাম কৰিছে। চৰকাৰৰ বিজেপি চৰকাৰৰ সহযোগত ইয়াৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে অসম দৰ্শনৰ আণ্ডাৰত অসম দৰ্শনৰ আণ্ডাৰত খুব ধুনীয়া হৈছে। ৰাস্তাৰ ব্যৱস্থাও খুব সুব্যৱস্থা। দলঙো বনাই আছে। বিভিন্ন 2-3খন দলং অলৰেডি নিৰ্মাণ হৈ আছে। গতিকে আপোনালোকে আহক, উপভোগ কৰক। আৰু হয়তো নাপাহৰিব দেই, কেতিয়া আহিলে কাৰ্বি আংলঙত আহিলে গাহৰি নোখোৱাকৈ যাব, এইটোতো কেতিয়াও হ'বই নোৱাৰে। আৰু ইয়াৰ গাহৰি বিভিন্ন ট্ৰেডিশ্যনেল যোনটো হেৰি আছে, ট্ৰেডিশ্যনেল টেকনিক আছে খোৱাৰ, তো খাব। আৰু ভোট জলকীয়া গাহৰি মিছ নকৰিব আহিলে। বহুত ধুনীয়া ধুনীয়া হোটেল আছে। আমি আজি য'ত খাম তাৰো চিনাকি কৰাই দিম হোটেলত। ট্ৰিজ আৰ দ্য লাঞ্চ অফ দ্য ৱৰ্ল্ড। DFO আমাৰ কাৰ্বি আংলঙৰ ধুনীয়া এটা মেছেজ দিছে। হয়, সঁচাকৈ আমাৰ হাওঁফাও হয় গছ গছনি। তো এই নিজৰাটো এনেকৈ বৈ মানুহ খোৱাৰ কাৰণে এইটো পানী ব্যৱহাৰ কৰিব পাৰে। মিনাৰেল ৱাটাৰ যোনটো কয়, ইয়াৰ পৰা অৰিজিনেল যোনটো পিয়'ৰ মিনাৰেল, তো ইয়াতে পোৱা যায়। শিলৰ ফাকে ফাকে অহা পানীটো হৈছে অৰিজিনেল মিনাৰেল ৱাটাৰ। তো ইয়াৰ পৰাই বাই প্ৰডাক্টটো ওলাই পেলাই এইটো কৰে, আৰু এইটো খাব পাৰে মানুহে, বেমাৰ আজাৰ একো নহয়। কিছুমানে আৰু দেখাব ভিউকেইটা, গোটেই ৰাস্তাটো আপোনাক চিনাকি কৰাই দিম। ইতিমধ্যে আপোনালোকক দেখুৱাইছোৱে, তথাপি চাওক, আহি আমি শেষ পৰ্যায়খিনি পালোহি। ইয়াতে আপোনালোকে দেখিবলৈ পাব দলং নিৰ্মাণ চলি আছে। খুব সুন্দৰ। আহিব আপোনালোকে, উপভোগ কৰিব। বন্ধু বান্ধৱী সকলোকে দিব্যৰ ইউটিউব চেনেলটিৰ জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ। আৰু আহিলে অভিয়াছলি মই এইটো ব্যৱস্থা কৰি দিম, কেনেকৈ আহিব লাগে ব্যৱস্থা কৰি দিব। যোনটো গাইডেঞ্চটো দি দিম। দিব্যৰ বিচাৰিলে ফোন নম্বৰটো ইয়াতে ফোন নম্বৰটো দিব নালাগে, ফোন নম্বৰটো দিব বাৰু, কমেণ্ট বক্সত মোৰ হেৰি কৰিলে হ'ল। ইয়াতে কমেণ্ট দিলেই হ'ল, বা মই পাৰ্চনেলি কণ্টেক্ট কৰিম, বা খালি গাড়ীখন লৈ আহিলে হ'ল। খোৱা বোৱা ব্যৱস্থা যি লাগে, গেছ চেছ লাগিলে মোৰ আছে, মানুহ আছে, ব্যৱস্থা কৰি দিম। টেনশ্যন নল'লে, টেনশ্যন লেনেকা নেই দেনেকা। আমি শেষ এইটো কৰোঁ, ব্ৰিজ ফ্লাইঅভাৰ, এইটো ব্ৰিজ আমি শেষ কৰোঁ ইয়াতে শেষ কৰোঁ। আৰু নেক্সট আমি ভেলুঘাট যাম আজি। তাৰ পৰা আকৌ এটা কৰি আছোঁ, আপোনালোকক জনাই আছোঁ।